বিশ্বৰ আটাইতকৈ ধনী লোকৰ তালিকাত কিয় নাই ৰতন টাটাৰ নাম? ৰতন টাটাৰ নাম সমগ্ৰ বিশ্বই জানে, কিন্তু তেওঁৰ নাম আটাইতকৈ ধনী লোকৰ তালিকাত উঠা নাই কিয়? টাটা গ্ৰুপ কেৱল ভাৰতৰেই নহয়, সমগ্ৰ বিশ্বৰেই অন্যতম প্ৰধান ব্যৱসায়িক প্ৰতিষ্ঠান। অথচ বিশ্বৰ আটাইতকৈ ধনী লোকৰ তালিকাত নাম নাই ৰতন টাটাৰ। ফলত ইয়াকে লৈ কৌতূহল থকাটো স্বাভাৱিক। ভাৰতৰ বিশাল ব্যৱসায়ীসকলৰ ভিতৰত ৰতন টাটা অন্যতম। ৰতন টাটাক বেয়া পোৱা মানুহৰ সংখ্যাও নগণ্য। ৰতন টাটা জনপ্ৰিয় নিজৰ সমাজ সেৱাৰ লগত জড়িত কৰ্মৰাজিৰ বাবেহে। মানুহৰ কল্যাণৰ বাবে বহু কাম কৰি থাকে তেওঁ, আৰু সেইকাৰণে পৃথিৱীৰ আটাইতকৈ ধনী ব্যক্তি হ'ব পৰা নাই ৰতন টাটাই। ইটোৰ পিছত সিটো দেশ আৰু জাতিৰ বাবে কৰা কল্যাণমূলক কামৰ বাবে সমগ্ৰ বিশ্বই জানে ৰতন টাটাক। ৰতন টাটাৰ বৰ্তমান বয়স ৮২ বছৰ। প্ৰতিগৰাকী ভাৰতীয়ই অন্য ধৰণে চাই ৰতন টাটাক। প্ৰায় ৬০ বছৰ ধৰি পৃথিৱীৰ বিশাল ব্যৱসায়ী বাণিজ্য পৰিচালনা কৰিছে ৰতন টাটাই। IIFL হেল্থৰ ২০২১ প্ৰতিবেদন অনুসৰি ৰতন টাটাতকৈও ধনী ভাৰতীয়ৰ সংখ্যা ৪৩২। ইয়াৰ প্ৰধান কাৰণ টাটা ট্ৰাষ্টৰ জৰিয়তে মানৱ কল্যাণৰ বাবে ব্যয় কৰে বিশাল অংকৰ ধন। যোৱা বছৰ হিচাপ অনুসৰি টাটা গ্ৰুপৰ মুঠ সম্পত্তি ১০৩ বিলিয়ন আমেৰিকান ডলাৰ। ভাৰত তথা বিশ্বৰ বৃহত্তম প্ৰতিষ্ঠান টাটা গ্ৰুপ। কিন্তু টাটা গ্ৰুপৰ আয়ৰ ৬৪% জনকল্যাণমূলক কামৰ বাবে খৰচ কৰা হয়, যাৰ বাবে বিশ্বৰ আটাইতকৈ ধনী লোক হ'ব পৰা নাই ৰতন টাটাই। টাটা ট্ৰাষ্টৰ অৰ্থ সাহায্যৰ বাবেই বৃহস্পতিবাৰে অসমে লাভ কৰিলে ৭খনকৈ কেঞ্চাৰ হাস্পাতাল। ৰোগীয়া দেহাৰেই অসমলৈ আহি অসমবাসীক উপহাৰ দি গ'ল বহুমূলীয়া উপহাৰ ৰতন টাটাই। মানৱদৰদী মহান ব্যক্তিজনে অসমবাসীক এনেদৰে ক'লে, যদিও মই অসমীয়া নাজানো, মই যি ক'ম এয়া মোৰ হৃদয়ৰ ভাষা। আশা কৰোঁ আপোনালোকে এই ভাষা বুজি পাব। দেশৰ প্ৰসিদ্ধ উদ্যোগপতি ৰতন টাটাৰ এই মানৱদৰদী প্ৰতিজন অসমীয়াৰ হৃদয়ত যেন এক বিশেষ স্থান লাভ কৰিবলৈ সক্ষম হৈছে। অসমবাসীক ৰতন টাটাই যি সহায় আৰু উপহাৰ আগবঢ়াইছে, এয়া যুগ যুগান্তৰলৈ ৰাইজে মনত ৰাখিব। নিউজ টেক্স আছাম এক্সপেন্সিভ।